চাও আহক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। সকলোকে মোৰ চেনেল জিয়া কেপচাৰলৈ স্বাগতম জনাইছো। যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰো। 2 জুলাইত দগাঁও আঞ্চলিক খেলপথাৰত উত্তৰ পূব ভাৰতৰ আমিৰ শৰীয়ত মুফতি খায়ৰুল ইছলাম সাহাবৰ জানাজাত অগণন হাজাৰ হাজাৰ লোকৰ সমাগমত হোৱাৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। ইয়াৰ পিছতে নগাঁও আৰক্ষীয়ে পদক্ষেপ লৈ 22 জনক গ্ৰেপ্তাৰ কৰে আৰু এই ঘটনাস্থলীৰ পৰা 3খন গাঁৱত লকডাউন কৰা হৈছে। এই কথা নগাঁও আৰক্ষীয়ে টুইটাৰ যোগে জনাইছে। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত অসুস্থ কৃষক নেতা অখিল গগৈৰ অসুস্থতাৰ কথা নাজানে পত্নী গীতাশ্ৰী তামুলীয়ে। অখিল গগৈক জ্বৰ কাহ মূৰৰ বিষত ভুগি আছে বুলি জানিব পোৱা গৈছে। অখিল গগৈক চিকিৎসাৰ বাবে আদালতত আবেদন কৰা হৈছে। অখিল গগৈক কৰোনাৰ আশংকা কৰা হৈছে। এক গুৰুত্বপূৰ্ণ খবৰ, গুগল প্লে ষ্টৰত ঘূৰি আহিল টিকটক। গুগল প্লে ষ্টৰৰ পৰা টিকটক ইনষ্টল কৰিব পাৰিব আপোনালোকে। কৰোনা ভাইৰাছৰ ভেকচিন 15 আগষ্টত আহিব বুলি কোৱা হৈছিল, কিন্তু এতিয়া 2021লৈ বৃদ্ধি। কৰোনা ভাইৰাছৰ ভেকচিন 15 আগষ্টত আহিব বুলি কোৱা হৈছিল, কিন্তু এতিয়া 2021লৈ বৃদ্ধি। এই কথা জনাইছে ICMR।